নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই গাঁৱৰ ঘৰৰ পৰা। যিহেতু আজি গৰু বিহু, সেইবাবে গৰুক গা ধুৱাবৰ কাৰণে এনেদৰে লাও বেঙেনা আদি কাটি লৈ এনেদৰে বনাই থোৱা হৈছে আৰু লগতে গৰুক কোবাবৰ বাবে মাখিয়তী দীঘলতি আদি এইবিলাক ঠিক কৰি থকা হৈছে। এয়া আমাৰ ভাইটি হয় আৰু সিয়ে ঠিক কৰি আছে। তাৰ পৰা গৰু গাত মাহ হালধি লগাই দিয়া হ'ল আৰু এনেদৰে কৰি লৈ গৰুক গা ধুৱাবলৈ নিয়া হ'ব। আৰু এয়া আমাৰ খুৰা হয়, খুৰাই মানে এয়া লাও বেঙেনা আদিবিলাক এনেদৰে কাটি লৈ হেৰি কৰি আছে, ঠিক ঠাক কৰিছে মানে। আৰু এয়া আমাৰ মা হয়, মায়ে চোতালখন মুচিছে। বিহুত যিহেতু চোতালখন সকলোবোৰ মোচা হয়, সেয়েহে মায়ে চোতাল মুচিছে। আৰু আমাৰ এই টিকলা ছাগলী পোৱালিকেইটা দেখিছেনে, সিহঁতকো গাটো ধুৱাই দিয়া হৈছে বিহু বুলি। আৰু এই তগৰৰ ফুলজোপা দেখিছেনে, আমাৰ ঘৰৰ কাষতে আছে। ইমান ধুনীয়াকৈ ফুলজোপা ফুলি আছে, তাৰ গোন্ধই গোটেই পৰিৱেশটোৱে ধুনীয়া কৰি তুলিছে। আৰু লগতে গৰুখিনি দেখিছেনে, চবকে মাহ হালধি লগাই ঠিক কৰি থৈছে। এইটো আমাৰ টিকলা পোৱালিটো, এয়া আমাৰ খুৰাই এইখিনি ঠিক ঠাক কৰি আছে। এয়া দেখিছেনে, আৰু এই গোটেই পোৱালি সোপাই হাতে হাতে এয়া লৈ ৰেডি হৈ আছে গৰু কোবাবৰ কাৰণে। গৰু বোলে সেইকেইটালে বোলে পিতন দিব লাগে বিহু দিনাখন লাহে লাহে কৰি। আৰু এই দেখিছেনে, গোটেইকেইটাই সৰু পোৱালিটোকে ধৰি লৈছে এনেদৰে কোবাবৰ কাৰণে। এয়া দেখিছেনে, আৰু ইয়াৰ লগতে খুৰাই লাও খাই বেঙেনা খাই সিহঁতক গাতে মাৰি দিছে। এয়া দেখিছেনে, সিহঁতে গাতে কোবাই দিছে। আৰু এই সৰু পোৱালিকেইটাক ঘৰতে এনেদৰে অলপমান পানী দি নিয়মটো কৰিছে। এয়া আমাৰ গোসানীক চাওকচোন কেনেকৈ আছে। এয়া দেখিছেনে, আৰু তাৰপিছতে আমাৰ ঘৰৰ টিকলাটো আহিব চাবচোন, তাৰো কি ফূৰ্তি পাই গৰুজনী কোবাব গৈছে, গোটেইকেইটা গৰুৱে ভয়তে পলাইছে। আৰু এয়া দেখিছেনে, আমাৰ ঘৰৰ টিকলাটো, তাৰো কি ফূৰ্তি। তাক সৰু বাৰীডাল নালাগে আৰু ডাঙৰডাল লাগে, আৰু এই সৰুডাল দিওঁতে সি লোৱা নাই। এয়া দেখিছেনে, বায়েককে বাৰীডাল লৈ কোবাইছে। এয়া দেখিছেনে, এয়া আৰু ইহঁতৰ গাটো খুৰাই পানী ঢালি ঢালি দিছে। আৰু এয়া মাহ হালধি আমি গাত লগাবলৈ থোৱা। আৰু এইগৰাকী দেখিছেনে, এইগৰাকীয়ে আগতীয়াকৈ লগাই লৈ বোলে মুখত ধৰিছে বোলে কিনা মিঠাতেল দিয়াৰ কাৰণে। তাৰপিছতে মই আনি লগালোহি। যিহেতু গৰু বিহুৰ দিনাখন সকলোৱে মানুহে এনেদৰে লগায়, আৰু এনেদৰে চুলিটো অলপ লগাই কৰি দিলোঁ। আৰু তাৰপিছত এয়া সকলোৱে গা পা ধুই কৰি লৈ ডাঙৰক সেৱা সৎকাৰ কৰি তাৰ পৰা সকলোৱে একেলগে মিলি প্ৰসাদ খাব ল'লোঁ। আৰু এয়া প্ৰসাদ দেখিছেনে, তাৰ পৰা এয়া সন্ধিয়া গৰুক বান্ধিবৰ কাৰণে পঘাবোৰ এনেদৰে ৰেডি কৰা হ'ল মাহ হালধি লগাই। আৰু তাৰপিছত আমি সকলোৱে এনেদৰে পথাৰৰ চাইডে অকণমান ওলাই গ'লোঁ। দুই এটা ৰিলচো বনোৱা হ'ল। আৰু যিহেতু বহাগ বিহুত জেতুকা